and welcome to our channel. মই মানসী স্বাগতম জনাইছো আমাৰ চেনেলৰ নতুনটো ব্লগলৈ। আজি মাঘ বিহুৰ উৰুকাৰ উলগটো দি দিয়া। মাঘ বিহুৰ বাবে সকলোকে উলগ জনালো। সকলোৱে যাতে খুব বেছি খাই বৈ একদম পেট বেয়া কৰি পিছদিনা ডক্টৰ তাত যাব লাগে আৰু এতিয়া যাবলৈ ওলাইছো আমি মাছ বজাৰলৈ, আপোনালোকক দেখুৱাম আৰু বিহুৰ শুভেচ্ছা ময়ো জনালোঁ সকলোকে। ভাল দিনবোৰ যাতে সোনকালে ঘূৰি আহে, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আমি ওলাইছোঁ এতিয়া মাছৰ সন্ধানত আৰু গাহৰি আৰু কি ল'বা আৰু হাঁহ ল'ম। ৰাস্তাত যি পাতাকে ল'ম আৰু ঠিক আছে বনাই। চিতল মাছ পাইছা তাত কি ওলাইছে? এই ইয়াতে ভিৰ হৈ আছে না। চব লৈ যাম আজি, চব মাছ লৈ যাম। মাছ কিনি পাইছা? এইটো কৰক মাছ কিনি কি মাছ ল'বা? মই এতিয়া হেৰি লওঁ, নিচিনা মাছ ইয়াতে নাই। ইয়াতে খালি চিতল আছে, বৰালি আছে। মাছে কিনিব আহিছোঁ আৰু বোলে কি মাছ কিনিব? ৰৌ মাছ সৰু কিনিছে ডাঙৰ কিনিছে? এতিয়া আহি আছো, বিচাৰি আছো, পোৱাই নাই। ইমান ডাঙৰ বজাৰত যদি মাছে পোৱা নাই কি হ'ব? ডাঙৰ মাছ পোৱা নাই। দুলালে কি মাছ? মই চিতল এটা লৈ যাব। মই যিটো ল'ম সেইটো আহি পোৱা নাই। ডাঙৰটো আহি পোৱা নাই মানে চবতকে ডাঙৰ হয় নহয়? তাকে এবাৰ ভাবিছোঁ। দুটা মিলি হাজাৰ। এতিয়া মেইন বস্তুটো ল'লোঁ আদা নহৰু, মাছ ল'লোঁ, চিতল মাছ ধৰকৈ দেখুৱাই আছোঁ। আৰু এতিয়া ল'ব যাম গাহৰি। কোনে কয় আপাৰ আচামত অকল চাহ বাগান আছে বুলি? মঙলদৈতো আছে ন। আমি এতিয়া গৈ আছোঁ অন দা ৱে টু গাহৰি কিনিবলৈ। আজি এটা গাহৰি উঠাম নেকি? এটা উঠাবানে? হা কেইটা? দুটা গাহৰি। অঁ বোলা পালোঁ বঙলাগড় বজাৰ। ইয়াতে গাহৰি আৰম্ভ হৈছিলে পৰা। গাহৰি এইফালে চোৱা। ঠেলাত নিছে এয়া গাহৰি, দেখিছানে? ঠেলাত নিছে।
বাবু আজি ভিডিঅ' কি বুলি কয় গাহৰি কেইটা কাটবে 20টা এটা মোক দিবি হা হা গাহৰি কিমান ল'লা গাহৰি এটা লৈছে এটা গাহৰি লৈছে নাই কাইলৈ ঘৰলৈ যোৱাৰ কথা আছেতো গতিকে পেটটো বেয়া কৰিব নোৱাৰি সেইকাৰণে অলপমান ল'লোঁ কিমান আধা কেজি 1 কিলো লৈছে দুটাই আধা কেজি খাম আৰু উৰুকাৰ দিনা গাহৰি আধা কিলো ল'লে মানুহ আহিব পেটটো বেয়া হ'লে দিগদাৰ হ'বতো কালি সেইকাৰণে অলপ খাম আৰু ন ব'লা এতিয়া গাহৰি দোকান কেইখন দেখাম বজাৰ এনেই কিমান শুক্ৰবাৰে ন শুক্ৰবাৰে বজাৰ বহে কিন্তু আজি বিহু স্পেচিয়েল বজাৰ এখন বহিছে ভিতৰ ফালেও আছে বহুত আমি নামি নাযাওঁ আৰু ভিৰ আছে এয়া গাহৰি দোকান আৰম্ভ মানে আগৰ পৰা হৈছে আৰম্ভ গাহৰি দোকান এয়া গাহৰি দেখিছে এটা গাহৰি পেলাই থৈ দিছে খাওঁতা নাই গাহৰি দোকানত ভিৰ কিমান খাব বজাৰ কৰিব আহি কি বজাৰ কৰিছে দেখিছেনে কি বজাৰ কৰিছা ইমান হে এক টোপোলা বজাৰ কৰিছা বজাৰ ইণ্ডিয়াত সোমাই লৈ এতিয়া বজাৰ হৈ গ'ল আৰু যাবলৈ ওলাইছোঁ ঘৰত গৈ দেখুৱাম কি কিনিলোঁ দেখুৱাই দিবা কি কিনিছা বিহু বুলি ছাগলী এয়া গাহৰি চিতল মাছ আৰু এয়া কালি ৰাখিছিলোঁ এইটো বাৰু পিছত এতিয়া খাম আমাৰ দুটাৰ জোখাৰে এইখিনি আৰু এইখিনি আজি দবাব লাগিব বস্তু এটা শহুৰেকৰ ঘৰত যাবতো দাড়ি চুলি কাটি একদম পিলপিলীয়া হৈ আহিছে একদম ধুনীয়া লাগিব সেইকাৰণে নে হয়নে শহুৰৰ ঘৰলৈ যাবা সেইকাৰণে ধুনীয়া হৈ আহিছা লাভ নাই ধুনীয়া হয় যি আছিল আগতে আছিল আৰু পালা আৰু এতিয়া লাভ নাই ধুনীয়া হয় খোল খালিও নাই উপায় নাই গম পাইছা তেখেতৰ পচন্দ লাগিছে বুলি এইটো বেলেগৰ কাপোৰ কিনিব গৈ নিজে আনিছে তাৰপিছত দেউতালৈ আনিছোঁ এটা হাফ চুৱেটাৰ এইটো কালাৰটো তেখেতৰে পচন্দ তাৰপিছতে আৰু এটা লৈছোঁ মালে চুৱেটাৰ এইটো মই পচন্দ কৰিছোঁ কেনেকুৱা লাগিছে জনাব পিংক কালাৰ ফেভৰেট তাৰপিছত আমাৰ ভতিজা পোৱালিটোলৈ আনিছোঁ এইটো তাত থাকোঁতে ভিডিঅ' কল কৰিছিলে আৰ্মি চোলা লাগে বোলে তাই নিজে পচন্দ কৰিছে ভিডিঅ' কলত এইটো তাৰপাছত আইতালৈ কাইলৈ গাঁৱলৈ যাম ঘৰত বিহু বুলি আইতালৈ এটা ঊলৰ ব্লাউজ এটা লৈছোঁ আৰু ককালৈ এটা ইনাৰ কিন্তু শেষ কৰিছোঁ যদি ভাল পালে তেতিয়াহ'লে লাইক এটা কৰিব আৰু কমেণ্টত জনাবলৈ নাপাহৰিব ভিডিঅ'টো চাই কেনেকুৱা পালে আৰু প্লিজ ছাবস্ক্ৰাইব নকৰাকৈ নাযাব তুমিও কৈ দিয়া প্লিজ ছাবস্ক্ৰাইব তো আজিলৈ আহিছোঁ বাই বাই নমস্কাৰ